হেপী দেৱালী। এয়া বৰষুণৰ বতৰ পূৰা এইবাৰ পাপেই লাগিছে নেকি নাজানো। এয়া দেখিছে নহয়, চাকি বাতি জ্বলাব পৰা নাই। অ'ত এগছ জ্বলাইছোঁ, ত'ত এগছ জ্বলাইছোঁ, এনেদৰে আমি দেৱালী পালন কৰিছোঁ। আপোনালোকেও চাগৈ তেনেধৰণেই পালন কৰিছে, কাৰণ বৰষুণ চব জেগাতেই হৈছে বুলি শুনি আছোঁ। গতিকে শুভেচ্ছা থাকিল সকলোলৈকে। পৃথিৱীত পাপেই বাঢ়িছে নেকি, হয়তো সেইকাৰণে বতৰেও কান্দি আছে। এই দেৱালী ভালকৈ পালন কৰিব নোৱাৰাৰ কাৰণে মনটো বেয়াও লাগি আছে। তথাপি আমি এনেধৰণে উদযাপন কৰিছোঁ। হয়তো সকলোৱে তেনেধৰণে উদযাপন কৰিছে, কাৰণ বাহিৰত বৰষুণৰ কাৰণে কোনো চাকি বাতি তেনেকৈ জ্বলাব পৰা নাই। আৰু যিমানবিলাক চাকি জ্বলাব লাগিছিল সিমানবিলাক জ্বলোৱা নাই। যেনে তেনে আমি বাৰলে চাৰলে অকণমান যেনে তেনে মিলাই থৈছোঁ। বেছিকৈ চাকি জ্বলাব পৰা নাই। আমি 14 গছ চাকিয়ে জ্বলাইছোঁ, যিহেতু ৰাম বোলে বনৰ পৰা যেতিয়া ঘূৰি আহিছিল 14 বছৰ বনবাস খাটি, সেইকাৰণে 14 গছ চাকিয়ে জ্বলাব লাগে। মূলতে 14 গছ চাকি এই বাৰান্দাই চাৰান্দাই চবতে মিলাই জ্বলাই দিছোঁ। এই 14 গছ চাকিৰ লগতে এগছ আমি তুলসী তলত দিছোঁ, যিহেতু তেওঁলোকে 14 বছৰ বনবাস খাটি এবছৰ অজ্ঞাতবাস খাটিছিল। এই অজ্ঞাতবাসৰ চাকি গছ মই তুলসীৰ তলতে দি 15 গছ কৰি দিলোঁ। আৰু বাকীখিনি জ্বলাবলৈ নহ'ল। আৰু এনেইতো আনবাৰ গোটেই বাউণ্ডেৰীত দি দিওঁ, এবাৰ বৰষুণৰ কাৰণে বাউণ্ডেৰীত দিব নোৱাৰিলোঁ। এনেধৰণে আমি উদযাপন কৰিলোঁ। আৰু राम सिया राम जय जय राम। राम सिया राम जय जय राम। আমি যিহেতু চিয়াৰামক আদৰিবৰ কাৰণে এয়া আয়োজন কৰিছোঁ 15 গছ চাকি জ্বলাই। আজি গোসাঁই ঘৰৰ চাকি গছ যিহেতু সদায় জ্বলোৱা হয়, সেই গছ চাকি আমি ধৰা নাই। এয়া প্ৰসাদ মাহ প্ৰসাদ আৰু ফল মূলেৰে মানে শ্ৰীৰামক আমি ধুনীয়াকৈ আদৰিবৰ কাৰণে এয়া গোসাঁই ঘৰত প্ৰসাদৰ কাম কৰিছোঁ। ইফালে বৰষুণৰ কাৰণে সকলোৱে ঘৰৰ ভিতৰতে মানে নিজৰ বাউণ্ডেৰীৰ ভিতৰতে বমবিলাক ফুটাই আছে। আৰু আনফালে এয়া চাওক, বৰষুণ পূৰা বৰষুণ দি আছে। পিক্সি দেখিছেনে, তাই ঠাণ্ডা অহাৰ পৰা এতিয়া পূৰা জাপৰ তলত এনেকৈ মোৰ লগত সোমাই আছে। তাই জাপৰ তলৰ পৰা নোলোৱাই হ'ল। আৰু ইজনী আছে আকৌ, আপোনালোকক দেখুৱাই আছোঁ, বোমৰ ভয়ত ক'ত সোমাই লুকাই আছে। অ'ত চেপত লুকাইছে, ত'ত চেপত লুকাইছে। এতিয়া আপোনালোকক দেখুৱাই আছোঁ, ৰ'ব তাই ক'ত আছে। জানি বোমৰ ভয়ত লুকাই আছে, অ'ত লুকাইছে ত'ত লুকাইছে। গোটেই কপনিত থাকিব পৰা নাই, গা কঁপাই কঁপাই। দেখিছেনে কাণ কেইখন, দেখিছে নাই কেনেকে আছে। আকৌ ফুটিলে চাব দেই তাই কেনেকে থাকে। কি হ'ল, ভয় লাগিছে, ভয় লাগিছে। মোক কোচলে, মই কোচলে থাকিম। মই কোচলে থাকিম, আমি কোচলে।
দেই ভয় নাই এইজনী চাৰ্জাপত ললো কোচ ললো এৰিছ নাই কোচ ললো দেখিছা নাই তাই ভয়ত তাই ক'তো থাকি শান্তি পোৱা নাই তাই তই উঠ কোচ তই কোচত তাই যে হ'লে হ'ল যা 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 হ'ল সদৌ শেষত সকলোলৈকে দেৱালীৰ পুনৰ শুভেচ্ছা জনাই আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছোঁ।